আজি গৰু বিহু আৰু এই গৰু বিহু দিনাখন আমাৰ জাক দিয়া যি পৰম্পৰা আছে সেই পৰম্পৰা ৰক্ষা কৰি এয়া আৰম্ভ কৰিছোঁ। ভতিজা মাহ হালধি পিচিছে গৰুক গা ধুৱাবৰ কাৰণে। ভতিজা কেনেকুৱা লাগিছে আজি গৰু বিহু? ঐ আজি বিহু বিহু কালি বিহু বিহু কেতিয়া ফুলিবৰৈ নহয় কেতেকী চৰায়ে কাটে সৰু সূতা ঐ গছকত ভাঙি যায় যত। আপোনালোকৰ অতিকে মৰমৰ বাপতিসাহোন অসমীয়াৰ সংস্কৃতিৰ যি মৰমৰ বিহু, এই বিহু এতিয়া কেতিয়া আহিব চিন্তা কৰি থাকিবৰ দৰকাৰ নাই। কেতিয়া পাবহি বিহু আপোনালোকৰ সকলোৱে হেঁপাহৰ বিহু সকলোৱে চিন্তা হৈ আছিল, কিন্তু এতিয়া আহি বিহু পদূলিমুখত। গতিকে এতিয়া আমি গাব লাগিব নাহৰ ফুল ফুলিবৰৈ বতাহ ঐ নাহৰ ফুলৰ গোন্ধ পাই ঐ লাহৰি ততে নাই ঐ গছকত ভাঙি যাওঁ যত। আৰু এই সুযোগতে আপোনালোকৰ সকলোৱে আদৰ সকলোৱে মৰমৰ অসমীয়া সংস্কৃতি যি অসমীয়া বিহু আৰু এই বিহুলৈ ৰঙালী বিহুলৈ আপোনালোকক সকলোকে NB Assam 87 ইউটিউব চেনেলৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ, ওলগ জনাইছোঁ, সকলোকে মৰম জনাইছোঁ, যাতে সকলোৰে দিনটো সকলোৱে এই দিনবোৰ ভালে যায়। আৰু মই আজি অসমীয়াৰ যি পূৰ্বৰ পৰা চলি অহা পৰম্পৰা সেই পৰম্পৰাসমূহ এই ভিডিঅ'টোৰ যোগেদি দেখুৱাবৰ কাৰণে আপোনালোকলৈ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। গতিকে সকলোৱে যেন আদৰি ল'ব আৰু পুনৰবাৰ আপোনালোকক বিহু শুভেচ্ছা আৰু ওলগ জনাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মাঘ বিহুত ভোগালী, কাতি বিহু কঙালী, বহাগতে ধেমালি কৰোঁ। ঐ বান্ধৈ তোৰ কণীটো ভাগিলে, ঐ বান্ধৈ মোৰ কণীটো জিকিলে। আহক কণী খেল চাওঁগৈ, ফূৰ্তি কৰোঁ। ফুটিলে মোৰটো, মোৰ কণীটো ফুটিলে। ঐ বান্ধৈ মোৰ কণীটো ভাগিলে। ঐ বান্ধৈ তোৰ কণীটো ভাগিলে, মোৰ কণীটো জিকিলে। নেক্সট আকৌ ট্ৰাই কৰিম। প্ৰথমবাৰ ভাগ্য পৰীক্ষা চালোঁ, নতুন বছৰ অসমীয়া নতুন বছৰ ভাগ্য পৰীক্ষা চালোঁ, মোৰ প্ৰথম কণীটো ভাগিলে। এতিয়া চাওঁ কিয়তো নাভাগিলে হ'ল আৰু কাৰ কাৰ জোচ আছে আহি যোৱা কণী জোৰাবলৈ। আমি আহি গ'লোঁ, এই কণী উলিয়াই থৈছোঁ। কণী লাহেকে নিহিলাবি ৰ ইও তোক পাইছো ঢিঙাবই লাগে। তোৰ কণী ভালকে উলিয়াই দে আকৌ। উলিয়াই আছে কণীটো
চলি অহা কণী যুঁজৰ পৰ্ব ইতিমধ্যে এখন প্লেট উলিয়াই লৈছে। বন্ধুসকল, আজি গৰু বিহু আৰু গৰু বিহু দিনাখনেই পূৰ্ব পৰম্পৰা ৰক্ষা কৰি আমি বিভিন্ন নীতি নিয়মৰ মাজেৰে গৰু গা ধুৱালোঁ, ধুৱালোঁ সকলো কৰ্মৰ পাছত কণী যুঁজ কৰিলোঁ আৰু এই কণী যুঁজৰ এতিয়া সামৰণি মাৰিছোঁ আৰু এনেধৰণেই আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। ভিডিঅ'টো কেনে লাগিলে আপোনালোকে জনাব আৰু আপোনালোকৰ ফালেও এনেধৰণৰ নীতি নিয়মৰ মাজেৰে পাৰ কৰিলেনে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। সকলোকে পুনৰবাৰ শুভেচ্ছা জনাই বাই বাই।